নম্বৰ সমষ্টিবাসী গোসাইগাঁও 1 নম্বৰ সমষ্টিবাসীৰ ৰাইজক মই আনুষ্ঠানিকভাৱে মই বিজয়ী হৈ ইহঁতক প্ৰণাম কৰিবৰ কাৰণে আজি কাৰ্যসূচীটো লৈছোঁ। ৰাইজৰ লগত দেখা কৰাৰ কাৰণে আমি প্ৰাইমাৰী লেভেলত অফিচবিলাকক লৈ আমি আমাৰ দলীয় কৰ্মীসকলৰ লগত আমি অলপ নিৰ্বাচিত হোৱাৰ পিছত প্ৰথম পৰ্যায়ত আমি অলপ আমাৰ যেটো প্ৰণাম এই প্ৰণামটো যাচিবৰ কাৰণে যেটো কষ্ট কৰি মোক বিজয় কৰিলে এই কাৰ্যসূচীটো ইয়াতে লোৱা হৈছে। স্যার এটা প্রশ্ন ভবিষ্যতে যেহেতু আপনি এনডিএর প্রার্থী ভবিষ্যতে আপনি কেনেদৰে আগুৱাই যাব এই বিষয়ে আমি আগুৱাই যাব ক্যান্ডিডেট হিচাপে যেটো আমাৰ যেটো কাৰ্যসূচী আছে আমাৰ দলৰ যেটো ইলেকশন মেনিফেস্টোত লিখা আছে এইবিলাক ৰূপায়ণ কৰাৰ কাৰণে এনডিএৰ আমি বিধায়ক হিচাপে আমি এইটো প্ৰচেষ্টা কৰিম আৰু আমি গোসাইগাঁও 1 নম্বৰৰ বিধায়ক হিচাপে গোসাইগাঁৱৰ সমূহ আমাৰ সমষ্টিৰ যেটো আমাৰ সমস্যা এইবিলাক সমস্যাটো নিজাববীয়াকৈ থাকিল বাকীবিলাক আমাৰ দলীয় যিবিলাক নীতি আদৰ্শটো আমি কিবা এইবিলাক ৰাখি আমি কামটো আগুৱাব লাগিব। গোসাইগাঁওটো ডিষ্ট্ৰিক্ট কেবৰ কাৰণে মই বিধায়ক হিচাপে ইয়াত প্ৰথম মই পদক্ষেপ ল'ম আৰু যেটো এটা অসমৰ এটা নাম্বাৰ 1 প্ৰত্যেক যাতে উন্নয়নৰ ক্ষেত্ৰত নাম্বাৰ 1 হৈ যায় এই পদক্ষেপটো আমি ল'ম। স্যার গোসাইগাঁও যুৱকসকল বহুত নিবনুৱা হৈ আছে এওঁলোকৰ কাৰণে কিবা নিবনুৱা সমস্যাটোতো আমাৰ এইটো কেন্দ্ৰীয়ভাৱে কিবা আমাৰ জিলা পৰ্যায়ৰ এইটো কাৰী নহয় গোটেই অসমত আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ 10 পইচা নলোৱাকৈ যেনেকৈ চাকৰি দি আছে এই কাৰণেতো তেনেকৈ বিপুলভাৱে আমি আদৰ পাই আছোঁ। ঠিক তেনেকৈ বিটিচিটো 10 পইচা নোহোৱাকৈ আমাৰ CSB চেণ্ট্ৰেল চিলেকশ্যন মন আছে তেনেকৈ এটা নো মানি নো দেৱানী কালচাৰ এইবিলাক হৈ যাব আমাৰ তেতিয়াই আমাৰ অট'মেটিক আহিব বুজিছে নাই।